দৰকাৰ নাই। হে বিশ্ব ব্ৰহ্মাণ্ডৰ হে প্ৰভু কমল লোচন, এই নিজ নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব ব্ৰহ্ম ব্ৰহ্ম, শত সহস্র প্ৰণিপাত কৰিব ব্ৰহ্ম। কোথা দেবরে তুস্তময় তোমার ভক্তি, কিন্তু দেবরে তোমাক ইমান চিন্তাম্বিত হওয়ার কারণ কারণ কৃষ্ণ ভক্তর যেন কিবা চিন্তা থাকিব পাৰে কৃষ্ণ ভক্তৰ চিন্তা নথকাই ভাল প্ৰভু, কিন্তু লীলাময়ীতে নিজৰ কৰ্তব্য পাহৰি গৈ সেইকাৰণেহে মই কিন্তু চিন্তাত পৰিছোঁ প্ৰভু। কৰ্তব্য কি কৰ্তব্য পাহৰিছো দেবৰে? নাৰায়ণ নাৰায়ণ চালনা, ভীষণ চালনা কিয় কৰিছে প্ৰভু? আপোনাক তেতিয়াহ'লে মইহে এতিয়া কৰ্তব্যৰ কথা কৰাব লাগিব। নহ'লেনো দেবৰে সঁচা প্ৰভু, নাৰদ নামৰ বাবে মোৰ জীৱন ধন্য। প্ৰভু দেৱৰ নাভ পত্নীৰ পৰা ব্ৰহ্ম স্বজন হ'ল। প্ৰজাপতিয়ে সমস্ত প্ৰজাকে সৃষ্টি কৰিলে। প্ৰজা যেনিবা তিনিও লোকতে উপস্থিত কৰিলে। ব্ৰহ্মৰ কৰ্তব্য জানো ইমানতে অন্ত কৰিব কৰিব। এই শ্ৰদ্ধিত প্ৰজাসকলৰ বাবে এটি সুগম পথৰ ব্যৱস্থা কৰিব নালাগে জানো? পথ তোমাক মই দেখুৱাব লাগিব দেবৰে। নাৰায়ণ যদি নাৰায়ণ পথ ময়ে দেখুৱাব লাগে তেতিয়াহ'লে ধৰা নামত শ্ৰীনাৰায়ণ কৰি অৰ্থ কি দেবৰে? চালনাকাৰীয়ে নিশ্চয় এইবাৰ সৃষ্টিত নতুন লীলাৰ আৰু সেই কথা মই আগতেই জানিব লাগিছিল। কিন্তু হে প্ৰভু দেবৰে এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিকণ মোৰ একেবাৰে অভাৱ। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড নিয়ন্ত্ৰণ হৈ মাত্ৰ আপোনাৰ এটি ইংগিতত, আৰু সেই ইংগিতৰ শিক্ষাকণ দিলেহে মই আপোনাৰ নতাচাৰ কৰাৰ সুবিধা কৰিব পাৰোঁ। নে প্ৰভু? দেবৰে তোমাৰ কথাৰ অৰ্থ মই একো বুজিব পৰা নাই। নাৰায়ণ নাৰায়ণ প্ৰভু দেবৰে জগতত ভক্তিৰ এক অপূৰ্ব নিদৰ্শনৰ নিশ্চয় হৈছে। এই নিদৰ্শনৰ জৰিয়তে যাতে ভৱিষ্যত মানৱ সমাজে মুক্তিৰ পথ সহজে বিচাৰি উলিয়াব পাৰে তাৰ কিবা ব্যৱস্থা নকৰে প্ৰভু? নিশ্চয় দেবৰে। সেয়েহেতু এই ধৰা ধামত যুগে মই লওঁ অৱতাৰ। প্ৰভু দেবৰে মনুপুত্ৰ প্ৰিয়ব্ৰত দল অৰণ্য আৰাধনা কৰি ৰজা হ'ল তাৰ উত্তান পাত। দেবৰে ইয়াৰ বাবে তুমি যুগত কৰিব লাগিব। উত্তান পাতৰ পত্নী কুনিতিয়ে মোক বৰ ভক্তি কৰে, তেওঁ মোৰ পৰম ভক্ত। কিন্তু কুৰুচিৰ মন্ত্ৰণাত পৰি সকলোৱে পাহৰি গৈছে মোৰ ভক্তিৰ পূজা। আৰু তুমি নিশ্চিন্ত মতে দিন কটাই আছে দেবৰে। নাৰায়ণ আপোনাৰ কথা অৱশ্য বুজিব পৰা শক্তি এই নাৰদৰ নাই। কিন্তু প্ৰভু দেবৰে এটা কথা আপুনি কিন্তু জানিও নজনাৰ ভাও ধৰি মোকে মিঠাতে দোষাৰোপ কৰিছে। প্ৰভু দেবৰে ৰূপে গুণে মনোৰম পঞ্চ বয়সীয়া বালক ধ্ৰুৱ কুমাৰ মাহিমাকৰ প্ৰকোপত তেওঁ পিতৃ স্নেহৰ পৰা আজি হৈছে বঞ্চিত। গতিকে ধ্ৰুৱৰ জৰিয়তে এই সৃষ্টিত এক নিদৰ্শন ৰাখিব পৰা নাযাব প্ৰভু? নিশ্চয় দেবৰে সকলো কথা জানিও দেবৰতীয়ে মোৰ পৰামৰ্শৰ বাবে বাদ পাৰিছে। ই কেনে কথা দেবৰে? কিন্তু এটা কথা ভাবি মই বৰ চিন্তাত পৰিছোঁ প্ৰভু।
বালক হ'ল সেই ধ্ৰুৱ কুমাৰ ইমান কম সময়ত ইমান কম বয়সত হৰিপৰায়ণ হ'ব পাৰিব নোৱাৰে মোৰ কিন্তু সন্দেহ বাৰু আপোনাৰ আজ্ঞা শিৰোগত কৰি এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ অপেক্ষী এই গুৰুতৰ কাৰ্য সাধিবৰ হেতু মই নিজকে কৰি বৈকুণ্ঠৰ ভৱনে দেখিলো নয়নে দেৱনাৰায়ণ হৰি প্ৰভুৰ পূৰ্বদে